हिमंत विश्व शर्मा सरकार होशियार 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 इनकलाब जिंदाबाद 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 इनकलाब जिंदाबाद 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 इनकलाब जिंदाबाद 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 জুৰি তথা বঙাইগাঁও জিলাতো মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সকলো সদস্যই CITUৰ ৰক্ত পতাকালৈ আজি ৰাজপথত ওলাই আহিছে তেওঁলোকৰ ন্যায্য দাবী তেওঁলোকৰ ন্যায্য প্ৰাপ্য অধিকাৰৰ বাবে আপোনালোকে জানে ইতিমধ্যে অসম ৰাজ্যিক চৰকাৰে হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰে NGO গতাই দিয়াৰ বাবে এই আঁচনিখনৰ যোজা চলাইছে চূড়ান্ত শ্ৰমিক বিৰোধী এখন পদক্ষেপ ল'বলৈ গৈ আছে এইখন শ্ৰমিক বিৰোধী চৰকাৰে আমাৰ এই ৰন্ধন কৰ্ম আঁচনিৰ লগত জড়িত অসমৰ প্ৰায় 1.5 লক্ষাধিক শ্ৰমিক 1.5 লক্ষাধিক মহিলা তেওঁলোকে আৰ্থিকভাৱে পশ্চাৎপদ পৰিয়ালৰ পৰা আহিছে তেওঁলোকে যি মানে পুণ্যৰ কাম কৰি আছে শিশুসকলৰ মুখত অন্ন যোগান ধৰা এই কামৰ পৰা তেওঁলোকক আজি বৰখাস্ত কৰি তেওঁলোকে মানে ব্যক্তিগত খণ্ডক এই কামখিনি গতাই দিবলৈ বিচাৰিছে NGO গতাই দিবলৈ বিচাৰিছে ইয়াক আমি চূড়ান্তভাৱে বিৰোধিতা কৰিছো আমি হকিয়াই দিব বিচাৰিছো আপোনালোকে আপোনালোকৰ সিদ্ধান্তৰ পৰা আঁতৰি আহক নহলে এই আন্দোলনৰ তীব্ৰতৰ হ'ব তেওঁলোকে এনেকৈ মানে যোৱা 7 মাহ ধৰি এই বকেয়া যিবিলাক মাননি তেওঁলোকৰ দিয়া নাই এই ৰন্ধন কৰ্মচাৰীসকলে মানে অতি ন্যূনতম 1500 টকা তেওঁলোকে কেৱল পায় তেওঁলোকৰ মাহেকৰ মাননি এই মাননিখিনিও তেওঁলোকে আদায় দিয়া নাই যোৱা 5 মাহ ধৰি তেওঁলোকক 1000 টকা দি আহিছে আৰু এই বৰ্ধিত যি 500 টকা এইবিলাক 500 টকা আদায় দিয়া নাই চূড়ান্ত শ্ৰমিক বিৰোধী পদক্ষেপ চূড়ান্ত শ্ৰমিক বিৰোধী এইখন চৰকাৰ তেওঁৰ চৰিত্ৰ বাৰে বাৰে উদঙাই দিছে আজি আমি গতিকে সমগ্ৰ শ্ৰমিক শ্ৰেণীয়ে ৰাজপথত ওলাই আহিছো CITUৱে লাল ঝাণ্ডা আজি ৰাজপথত ওলাই আহিছে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীক অনুৰোধ কৰিব বিচাৰিছো আপোনালোকে আপোনালোকৰ শ্ৰমিক বিৰোধী এই সিদ্ধান্তৰ পৰা আঁতৰি আহক নহলে আমাৰ আন্দোলন আৰু আমি তীব্ৰতৰ কৰিম আৰু আমাৰ প্ৰাপ্য অধিকাৰ আমাৰ প্ৰাপ্য দাবী আমি আন্দোলন কৰি আপোনালোকৰ পৰা কাঢ়ি লম ধন্যবাদ।